আজি মই ওলাইছোঁ বিশেষ এখন পূজালৈ বুলি, যাৰ কাৰণে ঘৰৰ পৰা কেইটামান ফুল মই যোগাৰ কৰি লৈছোঁ। ঘৰৰ ওচৰতে হয় পূজাখন, বৰপথাৰ বুলি কয় এই জেগাখিনি। আমি খোজকাঢ়িয়ে ওলালোঁ, ল'ৰাটো ওলাইছে লগতে। মই দোকান এখনৰ পৰা ধূপ চাকিখিনি কিনি ল'লোঁ আৰু গৈ দেখিলোঁ মহিলাসকলে এনেদৰে প্ৰসাদৰ যোগাৰ কৰিছে। কেইগৰাকী মানে নৈ ঘাটৰ পৰা এনেদৰে পানী আনিছে আৰু এই পানীখিনিৰে কিবা এটা বিশেষ নিয়ম কৰিব তেওঁলোকে। গতিকে প্ৰথমতে দেৱীৰ চৰণত অৰ্পণ কৰি লৈছে। এইটো হৈছে শীতলা মন্দিৰ আৰু এই মন্দিৰটোৰ ওচৰতে এডাল সিজু গছ আছে। এই সিজু গছডালত তেওঁলোকে পূজা কৰে। প্ৰত্যেক বছৰ চৈত মাহত এই পূজাখন পালন কৰা হয়। দেখিছেনে তেওঁলোকে কি ধুনীয়াকৈ উৰুলি দিছে আৰু এনেদৰে তেওঁলোকে উৰুলিৰে পূজাখন আৰম্ভ কৰে। সিজু গছডালক ধুৱায়, তেল ঢালে, ফুট লগায়, ফুল দিয়ে, চাকি ধূপ জ্বলায়। তাৰপিছতহে বিশেষ পূজাখন আৰম্ভ হয়। এয়া পুৰণা মূৰ্তি এটা মই আপোনালোকক দেখুৱাই দিছোঁ। শীতলা মাৰ মূৰ্তি হয়, যাৰ বাহন হৈছে ঘোঁৰা। আৰু এই পূজাখনত বিৰাট শক্তি আছে, মানে ভক্তি আছে কাৰণেইটো শক্তি আছে। গতিকে ময়ো এই পূজাখনত ভাগ ল'লোঁ আৰু তেনেকৈ ধোৱালোঁ, যেনেকৈ মোক শিকাই দিয়া হৈছে। মই বৰ বিশেষ নাজানো যদিও মোক যেনেকৈ শিকাই দিছে বহুতে সেনেদৰে মই কৰিলোঁ। আৰু যিহেতু নোখোৱাকৈ গৈছোঁ, গোটেই দিনটো এনেদৰে পূজা ভাগ কৰি বিৰাটেই ভাল লাগে। আৰু প্ৰত্যেক বছৰে যিহেতু হয়, কেনেদৰেনো নোযোৱাকৈ থাকোঁ। গতিকে পূজাখনত ভাগ ল'লোঁ, পূজা কৰিলোঁ, চাকি ধূপখিনি জ্বলালোঁ। এইখিনিতেই মই জনা দুটামান কথা আপোনালোককো জনাব বিচাৰিছোঁ যে এইখন পূজা কৰাৰ মেইন এটা উদ্দেশ্য আছে। এইটো হৈছে বতাহৰ ছিজন, মানে চৈত বা ফাগুন মাহত যিহেতু বতাহৰ পৰিমাণটো বেছি হয় আৰু চাৰিওফালে বীজাণু বিয়পি পৰে। আৰু এই ছিজনটোতে সাধাৰণতে সৰু ল'ৰা ছোৱালী বা ডাঙৰৰে হওক বসন্ত প্ৰায়ে দেখা দিয়ে। গতিকে সেই বেমাৰবোৰৰ পৰা যাতে সকলোকে দূৰত ৰাখে আৰু লগতে শীতলা মানে হৈছে শীতল কৰি ৰখা। গতিকে এই দেৱীক সেইকাৰণে অৰ্চনা কৰা হয়, যাতে সকলোকে সুস্থভাৱে ৰাখে, কাকো যাতে বিপদ বিঘিনি আনি নিদিয়ে বা বেমাৰৰ পৰা দূৰত ৰাখে। সেইকাৰণে এই পূজাখন কৰা হয়। প্ৰায়বোৰ মহিলাই ইয়াতে লঘোণে থাকে আৰু কৰি দিনটো আপোনাৰ এই পূজাখন পালন কৰে। প্ৰায় পূজা শেষ হ'ব হ'ল। এখন বিশেষ নাও বনোৱা হয় পূজাখন আৰম্ভ কৰোঁতেই, আৰু যেতিয়া পূজা শেষ হয় এই নাওখন গৈ মহিলাসকলে এনেদৰে পানীত গৈ উটুৱাই দিয়ে। আৰু মই সেই বস্তুখিনি আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ। আৰু পূজাখনত ভাগ লৈ যে এইকাৰণে ভাল লাগে, কাৰণ নিয়মখিনি যে মানে চাবলগীয়া। আৰু এই নাওখন যেতিয়া তেওঁলোকে পানীত এনে উটুৱাই দিছে, সকলোৱে একেলগে উৰুলি দিছে, শুনিবলৈ ভাল লাগিছে। আৰু এই নাওখন আপোনালোকে যেতিয়া উটুৱাই দিয়ে, তাৰপিছত চাকি ধূপ তাতেই জ্বলাই তেওঁলোক গুচি আহে। বিয়া হোৱা তাত উপস্থিত থকা প্ৰায় মহিলাসকলকে এপেকেটকৈ এনেদৰে সেন্দুৰ বিলোৱা হয়। তাৰপিছত আহিল প্ৰসাদ বিতৰণৰ সময়, আৰু গোটেই মহিলাখিনিয়ে এনেদৰে বহি ল'লে, তাত ভোগ দিলে, প্ৰসাদ দিলে, একেলগে দিয়ে, খিচাৰিও দিয়ে। এইখিনি হৈছে বাটৰুৱাসকলৰ কাৰণে, যিয়ে বিচাৰে এনেদৰে খাই যাব পাৰে। ইমান যে সোৱাদ হয় খাবলৈ। আৰু সেইদিনা ভাত খোৱা যিহেতু নহয়, মই ঘৰত গৈ চাহ খাম যে এনেদৰে লৈ ল'লোঁ। গধূলিয়ে হ'ল ঘৰ পাওঁতে গৈ, আৰু এনেদৰে দিনটো